নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। অকণমান নতুন ষ্টাইলত ক'বলৈ চেষ্টা কৰিছোঁ। কেনেকুৱা লাগিছে? ভাল ঠিকে লাগিছে না? স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ। খবৰ খাতি নুসুধো, চাৰিওফালে বানপানী সমস্যা, একদম গোটেই সমস্যা, কিমান সমস্যা ঠিকনা নাই। আজি মই ওলাই আহিলোঁ আপোনালোকক অকণমান মনোৰঞ্জন, কিবা এটা মনোৰঞ্জন দিওঁ বোলো, দুখৰ মাজতো কিবা অকণমান দিওঁ বুলি ওলাই আহিলোঁ। হাঁহি থাকক, সমূহে থাকক, আনকো হঁহাওক, নিজেই হঁহাওক। তেতিয়া মানে কি হয়, আমাৰ দুখবিলাক অকণমান হ'লেও পাতল হয়। ইজনে সিজনক সহায় কৰক, আগবাঢ়ি যাওক। আমি ইজনে সিজনক যদি সহায় কৰি যদি আগবাঢ়ি যাবলৈ চেষ্টা কৰিব লাগিব আৰু চেষ্টা কৰিব লাগে। সকলোকে ইজনে সিজনক সহায় কৰিব লাগে, তেনেকৈ আগবাঢ়ি যাব লাগিব। গতিকে বেছি লেকচাৰ নামাৰোঁ। আজি ভিডিঅ'টো ষ্টাৰ্টিঙত আজি গান এটা গাওঁচোন দেই। অকণমান কিবা এটা গান গাব নাজানো, নাহাঁহিব খালি গান এটা গাইছোঁ ষ্টাৰ্টিঙতে। দিন জ্বলে, ৰাতি জ্বলে, মন জ্বলে, দেহ জ্বলে, কলিজা কপে, মাথো তোমাৰে। মই অকণমান গান গাবলৈ নাজানো বিশেষ, তেনেকৈ চেষ্টা কৰিছোঁ গান গাবলৈ। এই গানটো গোৱাৰো এটা কথা এটা আছে, সেইকাৰণে গাইছোঁ। অকণমান ভিডিঅ'টো চাই থাকক, গম পাই যাব কিয় গাইছোঁ আজি গানটো। তেতিয়াহ'লে বলক, তেতিয়াহ'লে ভিডিঅ'টো আজি আৰম্ভ কৰোঁ। এই চাওক না, কিমান ধুনীয়া এটা ভিউ। এইফালে গোটেই একদম মানে তললৈকে আছে। এইবিলাক কিবা গৰু খুঁটি, ম'হৰ খুঁটি, তেনেকুৱা ধৰণৰ আছে। বিৰাট ধুনীয়া লোকেশ্যন। আজি মই আহিছোঁ বিৰাট ধুনীয়া এটা জেগালৈ আহিছোঁ। আপোনালোকেও ভাল পাব। আৰু যে সেই যে গানটো গাইছিলোঁ, দিন জ্বলে ৰাতি জ্বলে, গানটো যে গাইছিলোঁ, জুবিন দাই গাইছিলে। এই গানটোৰ গোৱা মেইন কাৰণটো এইটোৱে, মই আপোনালোকক দেখাই আছোঁ অকণমান পিছত। চাই থাকক ভিডিঅ'টো, গম পাই যাব। কি ধুনীয়া পৰিৱেশ চাওক না, ইমান ধুনীয়া এটা লোকেশ্যনত। আমাৰ এইটো হৈছে আপোনাৰ নামচাই গল্ডেন টেম্পল, একচুৱেলি গল্ডেন পাগোৰা বুলি কিনি কয় ইয়াত। বিৰাট ধুনীয়া লোকেশ্যন, বিৰাট ধুনীয়া, ভালো লাগিছে। আহক, আপোনালোকে আহক, আহিও ভাল পাব, ঘূৰিও ভাল পাব, ফুৰিও ভাল পাব, বিৰাট ধুনীয়া লাগিব। চাওক না, সঁচাকৈ গল্ডেন নেকি বাৰু? চাওক দেই, চাওক। যদি সঁচাকৈ গল্ডেন হয়, এফিকে যে লৈ যাম দেই। কিবা এনেকৈ বিয়া চিয়া পাতোঁতে ন, অকণমান কিবা এটা দিব পাৰিম ন, আঙুঠি চাঙুঠি গব পাৰিমতো। সঁচাকৈ গল্ডেন নি বাৰু? সেইটো চাওক না, কিমান ধুনীয়া এটা গল্ডেন টেম্পল। ৰাতি হ'লে কিনি আপোনালোকে চাই ল'ব, বিৰাট ধুনীয়াকৈ। ৰাতি হ'লে কিনি মই এটা ভিউ দেখাই দিম আপোনালোকক। বিৰাট ধুনীয়া দেখে ৰাতি, লাইটিঙত বিৰাট ধুনীয়া লাগিছে। চাওক না, চাওক। কিমান ধুনীয়া জেগা, ইমান ধুনীয়াকৈ সজাইছে। একচুৱেলি এইটো আমাৰ বুদ্ধদেৱৰ এটা মন্দিৰ হয়, বিৰাট ধুনীয়া। আমাৰ মোবাইলৰ কেমেৰা কোৱালিটি ভাল নহয়, সেইকাৰণে হয়তো আপোনালোকে ভাল নেদেখিব পাৰে, কিন্তু চেষ্টা কৰিছে আপোনালোকক দেখাবৰ কাৰণে। অকণমান ভিতৰলৈ সোমাবলৈ চেষ্টা কৰিম, দেখাবলৈ চেষ্টা কৰিম ভিতৰত। প্ৰথম ভিতৰলৈ সোমাই যাওঁতে এনেকুৱা ধুনীয়া হেৰি বনাই থোৱা আছে। সঁচাকৈ গল্ডেন নেকি? সোণৰ নেকি এইবিলাক? চাওক না, কিমান ধুনীয়া ঠাণ্ডা পৰিৱেশ, ধুনীয়া লাগিছে। কৃষ্ণ দেই,
চাৰিওকাষটো এবাৰ দেখাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক। এটা ঠাণ্ডা পৰিৱেশ, এটা ধুনীয়া পৰিৱেশ, বহুত ধুনীয়াকৈ সজাইছে পৰাইছে, বিৰাট ভাল লাগিছে। আহক আপোনালোকে, আহক চব দেখক। এইটোতে আমাৰ মৰমৰ অসমৰ সকলোৱে জনপ্ৰিয় পৰিচিত জুবিন দাই এই মন্দিৰটোতে এটা ধুনীয়া গান গাইছিলে, মানে শ্বুটিং কৰিছিলে। দিন জ্বলে ৰাতি জ্বলে মন জ্বলে দেহ জ্বলে কলিজা কপে মাথো তোমাৰে, এইটোতে গাইছিলে। বিৰাট ধুনীয়া লোকেশ্যন। এইখিতে এটা ধুনীয়া ষ্টেপ দিছিলে জুবিন দাই। ইয়াত আহে বহুত দূৰ দূৰণিৰ পৰা মানে আহে মানুহ। আমাৰ ইয়াত দাদাজন লগ পাইছোঁ। দাদাজন ক'ৰ হয় দাদা আপুনি? আমি এইটো অৰুণাচল লংডিং। লংডিং কোনফালে পৰে? অৰুণাচল ডিষ্ট্ৰিক্ট, লংডিং ডিষ্ট্ৰিক্ট। এইটো ইষ্ট চাইডতে আছে, ইষ্ট। আচ্ছা। এই ইয়াত আগতে আহিছে নাই ইয়াত? আগত আহিছিলোঁ 2017 ইমানতে। আচ্ছা। এইটো একচুৱেলি এইটো বুদ্ধিষ্টসকলে বনাইছে নেকি? বুদ্ধিষ্টৰ এইটো একটা অৰ্গেনাইজেশ্যন আছে। এইটো খামটিয়ৰ অৰ্গেনাইজেশ্যন থাইলেণ্ড পৰা আহে। এইটো অৰ্গেনাইজেশ্যন পৰা এইটো খোলা গৈছে। আচ্ছা। এইটো পৰিৱেশটো বহুত ধুনীয়াকৈ সজাইছে ন, ভাল লাগে ইয়াত আহি। এইবাৰ ময়ো আহিছোঁ, আগতে আহিছোঁ, এবাৰ নেক্সট টাইম হয়। বিৰাট ভাল লাগিছে। থেংক ইউ, লগ পালোঁ, ভাল লাগিলে, ধন্যবাদ। কেনেকুৱা লাগিছে ভাই আহি? মজা লাগিছে ন? এই ইয়াতে যদি থাকিবলৈ পাই থাকি যাম দেই, মই বিৰাট ভাল লাগিছে ন? তাকে থাকি যাওঁ নেকি একেবাৰে, জীৱন কি বাৰু তাতকৈ অকৰা বুলি কওঁ দেই, অকৰাটো এনেকৈ বুলি কৰিলে কিয় কৰিবি। ভাল লগা এটা পৰিৱেশ, বিৰাট ভাল লাগিব। আপোনালোকে আহিবচোন। ইমান ভিডিঅ' চিডিঅ' বনাবলৈ নাজানো, কথা ক'বলৈ নাজানো, আৰু খালি চেষ্টা কৰিছোঁ আপোনালোকক কিবা এটা অকণমান কিবা এটা মনোৰঞ্জন দিবৰ কাৰণে চেষ্টা কৰিছোঁ। যদি ক'ৰবাত ভুল যদি ৰৈ গৈছে সেইবিলাক আপোনালোকে আঙুলিয়াই দিব, এয়াই ক'লোঁ। ধন্যবাদ। কেনেকুৱা লাগিলে ভাই আহি? ভাল লাগিলে ন? আগতে আহিছা নাই? আহিছা? তাকে বিৰাট ধুনীয়া পৰিৱেশ, আপোনালোকেও আহক। বিৰাট ধুনীয়া জেগা। আমাৰ ইয়াতে আমাৰ সকলোৱে চিনাকি আৰু জুবিন দাৰ কথা নকওঁৱে আৰু, চবে নতুনকৈ কৈ লাভ নাই, সকলোৱে ইয়াতে দিনতো জ্বলাই থৈ গৈছে, ৰাতিও জ্বলাই থৈ গৈছে। গতিকে বিৰাট ধুনীয়া পৰিৱেশ। আৰু আগতে ইমান পপুলাৰিটি হোৱা নাছিলে দেই, সঁচা কথা কৈছোঁ। আমি আগতে তেতিয়া মানে ইমান পপুলাৰিটি পোৱা নাছিলে। যেতিয়া মানে জুবিন দাই সেই গানটো যেতিয়া গাই দিলে, দিন জ্বলে ৰাতি জ্বলে, যেতিয়া গানটো ইয়াত শ্বুটিং কৰিলে, সঁচা কথা দেই, এইটোতো সঁচা কথা। তেতিয়াৰ পৰা আমাৰ ইয়াত মানে কি হয়, টিকেট চিষ্টেম কৰিলে, বহুত দূৰৰ পৰা মানুহ আহে ইয়াত। তেতিয়াৰ পৰা ইয়াত ভাগৰ লাগিলে ইয়াত বহিলে দেখা যায়। ইয়াত একদম মানে বিৰাট ধুনীয়া জেগা এটা আছে, ইয়াত ধুনীয়াকৈ বহিব পাৰে। এইবিলাক এনেকৈ বহিব পাৰে, এনেকৈ এইবিলাক মজা লাগে আৰু বিৰাট ধুনীয়া বহিব পৰা, বতাহ মাৰি থাকে, তেনেকৈ বহিব পাৰে। তেনেকুৱা কথা হয়। সেইকাৰণে মানে কি যদি সেয়ে আপোনালোকক কিবা এটা অকণমান কিবা এটা এই দুখৰ মাজতে কিবা এটা মনোৰঞ্জন দিবলৈ চেষ্টা কৰিলোঁ। গোটেই চাৰিওফালে বানপানী কিনো কম, আহিবলৈ মনো নাছিলে, কিন্তু হ'লেও মানে কিবা এটা এনেই অকণমান কিবা এটা মনোৰঞ্জন দিওঁচোন বোলো, দুখৰ মাজতো কিবা এটা অকণমান সুখ দিবলৈ চেষ্টা কৰিছোঁ। তাৰ মাজতো দেওবাৰ বুলি ছুটি পাইছোঁ। সেইকাৰণে ওলাই আহিলোঁ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ কেতিয়াও নাপাহৰিব। থেংক ইউ।